দাদা মোৰ গাড়ী আগফালে জ্বলি গ'ল মানে সেই তাৰপিছত আৰু ফোন কৰা নাই আৰু Hey guys, good morning. কালি মোৰ মানে এটা অঘটন ঘটি গ'ল। কালি মই চুলি কাটিবলৈ গৈ আছিলোঁ আৰু গৈ থাকোঁতে পথাৰৰ মাজৰ এটা ৰাস্তাত মানে এটা বড়ো লুৰি আহি ডাইৰেক্ট চকুতে পৰিল আৰু চকুটো মানে সেইকাৰণে ফুলি আছে, সেইকাৰণে গ্লাছযোৰ পিন্ধি লৈছোঁ। তো যি কি নহওক, তো আজি 11 অক্টোবৰ আৰু আমি আজি মঙলদৈত এখন বাইক ল'বলৈ যাম। NS MT যিহেতু MT লোৱা কথা আছিল, কিন্তু মানে MTখন এতিয়া কেঞ্চেল হৈ গ'ল। তো NS ল'ব ভাইটিয়ে ক'লে। তো এতিয়া আমি যাম, তো ভিডিঅ'টো চাই থাকিব, ধামাকা ব্লগ হ'ব। তো ব'লক, আমি খোজকাঢ়ি যাই আছোঁ। Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit. আপোনালোকে শ্ব'ৰুমটো চাই লওক, মঙলদৈ পিট বাজাজ বুলি আছে, বেগামুখ ৱাৰ্ড নম্বৰ 2। তো আপোনালোকে আহিব পাৰে। চাবিটো ৰাখি দিলোঁ, মই এইটো বাইকখন দেখাই দিলোঁ ন, হোৱাইটৰ চাবিটো মই ৰাখিছোঁ দেই। গাড়ী চাই আছোঁ আমি। That my mind is breathing in. Break out, I've got to see. Spent all my life holding all of NS মানে 160 লোৱা হ'ব, কিন্তু মানে হোৱাইটখন ল'ম নে ৰেডখন ল'ম তাকে কালাৰ চিলেক্ট কৰি আছোঁ। সেই কৰিছে মই আৰু এইফালে ৰেডখন এইখিনি চাই আহিছোঁ, কালাৰটো চিলেক্ট কৰোঁ এইখন। চকুৰ প্ৰব্লেম হৈ থকাৰ কাৰণে ভিডিঅ' বনোৱাৰ অকণমান প্ৰব্লেম হৈ আছে। তো সেইকাৰণে মই বেছি শ্বট ল'ব পৰা নাই, ভিডিঅ' বেছি কৰিব পৰা নাই, তাৰ বাবে ক্ষমা কৰিব। যিখিনি বাৰু মই কৰি আছোঁ, বুজিছা নাই? মই পইচা গাইজ দিব লাগিব। বাইদেউ লিখি আছে, লেখা পঢ়া হোৱাৰ পিছত আৰু গাড়ীখন নিব পাৰিম আৰু পে'মেণ্টটো কৰিব লাগিব। হিচাপ কৰি আছে নকৰোঁ বুলি কৈছে, মানে ডাইৰেক্ট বেংকৰ পৰা আনিছোঁ। অলপ মেচিনত চাই লয় যদি চাই ল'ব পাৰে। ওলাইছে মানে গাড়ীখন ভয় লাগে আকৌ। দাদা মোৰ গাড়ী আগফালে জ্বলি গ'ল মানে সেই তাৰপিছত আৰু ফোন কৰা নাই আৰু বহা ওলাইছে, কিন্তু আপোনালোকে দেখা পোৱা নাই। ভয় খাই গৈছিলোঁ মানে। গাইজ বাইকখনৰ দাম হৈছে 1,39,537 টকা। কেছ দিয়াৰ কাৰণে 537 টকাটো কমাই দিছে, 1,39,000 পৰিছে। মানে গাড়ীখন এক্সচেঞ্জ কৰি
গাড়ীখন চাব আহিছে নাম্বাৰটো হৈ গ'ল এতিয়া যাম কিবা এটা খাওঁ চাওমিন খাম আৰু ঘৰত যাম যিহেতু এইখিনিতে শেষ কৰিছোঁ যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ত' বাই বাই মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম